বন্ধুসকল আপোনালোকক মোৰ চেনেল টেগ এণ্ড ইনফলৈ স্বাগতম। বন্ধুসকল আজি মই লৈ আহিছোঁ আপোনাৰ ওচৰত এটি অতি ইম্পৰ্টেণ্ট ভিডিঅ', গতিকে ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব। আজি মই এই ভিডিঅ'টোত আলোচনা কৰিম যে আপোনালোকে ঘৰত বহি কেনেকৈ যিকোনো এটা অফিচিয়েল বা আনঅফিচিয়েল মিটিং অৰ্গেনাইজ কেনেকৈ কৰিব পাৰিব। আপোনালোকে ঘৰত বহি এই মিটিংটো অৰ্গেনাইজ কৰিবলৈ হ'লে প্ৰথমে আপুনি প্লে ষ্ট'ৰত গৈ এই এপছটো ডাউনলোড কৰিব লাগিব। গুগল মিট বুলি এটা এপছ আছে, এই এপছটো ডাউনলোড কৰি ল'ব। আৰু এই চাওক, এই এপছটো মোৰ আগতে ডাউনলোড আছিল, এইটো অ'পেন কৰি লৈছোঁ। অ'পেন কৰাৰ পিছত কি কৰিব লাগিব চাই লওক। অ'পেন কৰাৰ পিছত আপোনালোকে এটা মোবাইল নম্বৰ দিব। মোৰ আগতে লগ ইন কৰা আছে, গতিকে এতিয়া মোবাইল নম্বৰৰ প্ৰয়োজন নাই। ইয়াত আছে নিউ মিটিং, আন এটা আছে মিটিং কোড। যদি আপুনি যিকোনো মিটিং চলি আছে আৰু এই মিটিঙত যদি আপোনালোক এটেণ্ড হ'ব বিচাৰে, তেন্তে এই মিটিং কোডটো ইয়াত এণ্টাৰ কৰি আপোনালোক এটেণ্ড হ'ব পাৰে। আৰু যদি আপোনালোকে নতুন কোনো মিটিং অৰ্গেনাইজ কৰিব বিচাৰে, তেন্তে নিউ মিটিঙত ক্লিক কৰি নতুন মিটিং অৰ্গেনাইজ কৰিব পাৰে ঘৰত বহি। এই চাওক, ইয়াতে নতুন মিটিং আপুনি অৰ্গেনাইজ কৰাৰ পিছত আপোনালোকে একদম লাষ্টৰ যিটো অপশ্যন আছে সেই অপশ্যনটোত ক্লিক কৰিব আৰু ইয়াত মিটিং কোড দিয়া আছে তলত, জইনিং ইনফো। এই মিটিং কোডটো আপোনালোকে শ্বেয়াৰ কৰি ল'ব আপোনাৰ ফ্ৰেণ্ডৰ ওচৰত, তেতিয়া তেওঁলোক ইয়াৰ জৰিয়তে আপোনাৰ এই মিটিঙত আহি এটেণ্ড হ'ব পাৰিব। এনেকৈ শ্বেয়াৰ কৰি ল'ব হোৱাটছএপত বা যিকোনো টাইপ আপোনালোকে এইটো শ্বেয়াৰ কৰি ল'ব। মই কৰি দেখাই আছোঁ, এনেকৈ শ্বেয়াৰ কৰি ল'ব। ইয়াৰ পিছত বেক হৈ আছোঁ, আৰু কিছুমান ছেটিং আছে, সেই ছেটিংবিলাক আপোনালোকক মই দেখাই আছোঁ। অ'কে, ইয়াত আপোনালোকে একদম ৰাইট ছাইডত দেখিবলৈ পাইছে এটা ভিডিঅ'ৰ আইকন আছে। এই ভিডিঅ' আইকনত যদি আপোনালোকে ক্লিক কৰি দিয়ে, তেন্তে আপোনাৰ ভিডিঅ' এই মিটিঙত উপস্থিত হোৱা কোনো ব্যক্তিয়ে আপোনাৰ ভিডিঅ' দেখিবলৈ নাপাব, অৰ্থাৎ আপোনাৰ ভিডিঅ' মিউট হৈ যাব। আৰু ইয়াৰ লেফ্ট ছাইডত আছে অডিঅ'ৰ এটা আইকন। এই অডিঅ'ৰ আইকনত যদি আপুনি ক্লিক কৰি দিয়ে, তেন্তে আপোনাৰ শব্দ এই মিটিঙত উপস্থিত হোৱা কোনো ব্যক্তিয়ে আপোনাৰ শব্দ শুনিবলৈ নাপাব। অৰ্থাৎ আপুনি যদি কোনো ইম্পৰ্টেণ্ট মিটিঙত এটেণ্ড হয় আৰু কোনো বক্তাই যদি বক্তৃতা দি থাকে, তেনে অৱস্থাত আপুনি এই ভিডিঅ'টো অফ কৰি দিলে আপোনাৰ বাবে কোনো অসুবিধা নাপাব। আজিৰ ভিডিঅ' ইমানেই। যদি ভিডিঅ'টো পচন্দ হয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব।